বীৰে ক'বলৈ ধৰিলে, বাই তোমাৰ ৰাধাই মোক পাগল কৰি পেলাইছে। তাইক কওক মোৰ লগত আহিবলৈ। চকুৰ আগত ৰাধাৰ মুখখন জিলিকি উঠিল। সেই একেগৰাকী ৰাধাকে তেওঁ বহুবাৰ নিজৰ আত্মালিকালৈ লৈ আহিছিল। বাই হাঁহি এটা মাৰি ক'লে, তুমি মোৰ ৰাধাৰ ওপৰত বেয়া চকু ৰাখিছা। তাইৰ ভাগ্য ভাল যে তুমি তাইক ভাল পাইছা। বীৰে ক'লে, আজি ৰাতিৰ দাম কওকচোন। মাহৰ পিছত মাহ ধৰি একেখন বিশালতে ঘূৰি ফুৰিছিল। সদায় কেৱল ৰাধাক বিচাৰিছিল। বায়ে ক'লে, 50,000। বীৰে পকেটৰ পৰা নোট বান্দোল এটা উলিয়াই লৈ দিলে। তেনেতে বাই ৰাধাৰ কোঠাৰ দুৱাৰত টোপৰ মাৰিলে। ৰাধা ওলাই আহিল। বীৰ অলপ আচৰিত হ'ল, কিন্তু সেই সময়ত তেওঁ মদ খাই আছিল। তাই হাতত ধৰি গাড়ীৰ ওচৰলৈ লৈ গ'ল। তাইক গাড়ীত বহুৱাই গাড়ী চলাবলৈ ধৰিলে। তেওঁ দৃষ্টিশক্তি ম্লান হৈ পৰিছিল যদিও তথাপি তেওঁ গাড়ী চলাইছিল। ৰাধাই ভয় খাই ক'লে, লাহে লাহে গাড়ী চলাওক। মোৰ ভয় লাগে। মোৰ অনুভৱ হৈছে যদি কোনো দুৰ্ঘটনা হয় আৰু মোৰ মৃত্যু হয় তেন্তে কি হ'ব? বীৰে ক'লে, মই তেনেকৈ গাড়ী চলাওঁ। মদ খাই কেতিয়াও কাকো খুন্দা মৰা নাই। বাংলোৰ পাওঁতে সি হৰ্ণ বজালে। চকীদাৰে দুৱাৰখন খুলিলে। বীৰে গাড়ীৰ পৰা নামি অহাৰ লগে লগে ৰাধাও নামিল। সি ৰাধাৰ হাতখন ধৰি নিজৰ কোঠালৈ লৈ গ'ল। কোঠাটোৰ পৰিৱেশটো নিস্তব্ধ আছিল, সপোনৰ পৃথিৱীৰ দৰে। বীৰৰ দেউতাকৰ মৃত্যুৰ পিছৰ পৰা তেওঁৰ ভয় নোহোৱা হৈ গৈছিল। দেউতাকৰ আগত এটা শব্দও ক'বলৈ ভয় কৰিছিল। দেউতাকে নামেৰে মাতিলে তাৰ হৃদয়ৰ গতি লেহেমীয়া হৈ পৰে। তেওঁলোকৰ ব্যৱসায় পৰিচালনা কৰিছিল যদিও প্ৰতিটো পইচাৰ হিচাপ দিব লাগিছিল। ইচ্ছাৰ পিছতো তেওঁ কেতিয়াও বন্ধু-বান্ধৱীৰ সৈতে ওলাই যাব নোৱাৰিলে বা নিজৰ ইচ্ছামতে কোনো কাম কৰিব নোৱাৰিলে। কিন্তু এবছৰ পূৰ্বে হাৰ্ট এটেক আক্ৰান্ত হৈ দেউতাকৰ মৃত্যু হয়। প্ৰথম অৱস্থাত বীৰে বৰ দুখ পাইছিল। বহুত কান্দিছিল সি, কাৰণ সি তাৰ দেউতা আছিল। দেউতাকক সি অৱশ্যে ভাল পাইছিল, কিন্তু এমাহৰ পাছত যেতিয়া তেওঁ পকেট স্বাধীনতাৰ মৰম ল'লে, তেতিয়া সকলো বেংক একাউণ্ট তেওঁৰ নামলৈ ট্ৰেন্সফাৰ হ'ল। এতিয়াহে প্ৰথমবাৰৰ বাবে তেওঁ অনুভৱ কৰিলে যে এইটো বাস্তৱ জীৱন। বন্ধু-বান্ধৱীৰ সৈতে পাৰ্টি কৰিছিল, আড়ম্বৰপূৰ্ণ জীয়াই আছিল, পানীৰ দৰে টকা খৰচ কৰিছিল। দেউতাকৰ উপাৰ্জনৰ বহুখিনি তেওঁ আছিল। যেতিয়া তেওঁৰ বন্ধুসকলে গম পালে যে বীৰে এতিয়া অকলে সিদ্ধান্ত লৈছে, তেতিয়া তেওঁলোকে তেওঁৰ অট্টালিকাটোৰ বাট দেখুৱাই দিলে। প্ৰথমবাৰৰ বাবে ৰাধা ঘৰলৈ যোৱাটো তাৰ বাবে বৰ কষ্টকৰ, কাৰণ সি কেতিয়াও ছোৱালী এজনীলৈ ভালকৈ চোৱা নাছিল। দেউতাকৰ কঠোৰ তত্বাৱধানত সি তালৈ যাবলৈ সাহস কৰিব পৰা নাছিল। আৰু এতিয়া যেতিয়া প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাৰ সৈতে একেটা কোঠাতে ৰাতিটো কটাবলগীয়া হৈছিল, আনকি পুৰুষ হিচাপে, তেতিয়া তেওঁ বৰ অস্থিৰ হৈ পৰিছিল। কিন্তু ৰাধাই প্ৰথম নিশাই তাৰ সকলো সংকোচ দূৰ কৰি পেলাইছিল। তাই বীৰক সান্তনা দিলে আৰু তাৰ ভয়বোৰ লাঘৱ কৰিলে। ৰাধাৰ পিছতো তাৰ বহু সুযোগ তেওঁৰ বাটত আহিল, কিন্তু তেওঁ কেতিয়াও আন কোনো ছোৱালীৰ কাষ চাপিব পৰা নাছিল। বা সঁচাকৈয়ে ক'বলৈ গ'লে তেওঁৰ কেৱল সাহসৰ অভাৱ আছিল। তেওঁ নিজৰ ব্যৱসায়টো বৰ ভালকৈ পৰিচালনা কৰিছিল। দেউতাকে তাক ভালদৰে প্ৰশিক্ষণ দিছিল। বীৰে কেতিয়াও নিজৰ কামক অৱহেলা কৰা নাছিল। তেওঁৰ বিয়া কোনো উদ্দেশ্য নাছিল, কাৰণ তেওঁ মাত্ৰ জীৱনটো জীয়াই থাকিবলৈ আৰম্ভ কৰিছিল। তাক মুক্তভাৱে জীয়াই থাকিবলৈ তেওঁৰ হৃদয়ে হাহাকাৰ কৰিছিল। দেউতাকে তেওঁক সদায় উচিত অনুচিত গুণ আৰু পাপৰ পৰিসীমাৰ ভিতৰত বান্ধি ৰাখিছিল। কিন্তু এতিয়া স্বাধীনতা হোৱাৰ বাবে তেওঁ আৰু একো চিন্তা কৰা নাছিল। আনকি পাপ বা গুণগত কথাও চিন্তা কৰা নাছিল। কিন্তু আজি ৰাতিপুৱা সকলো জোকাৰি গৈছিল। যোৱা নিশাৰ ৰাধাৰ আচৰণ কেৱল আছিল। সাধাৰণতে তাই বীৰক কেতিয়াও বাধা দিয়া নাছিল। তাই সদায় তাক সম্পূৰ্ণভাৱে সমৰ্থন কৰিছিল। কিন্তু এইবাৰ তাইৰ প্ৰতিভা স্পষ্ট হৈ পৰিল। বীৰে যিমানে জোৰ দিলে সিমানে পিছুৱাই গ'ল। তাই কৈ থাকিল, মোক স্পৰ্শ নকৰিবা, পিছুৱাই যোৱা। বীৰৰ খং উঠিল। সি ভাবিলে এনেকুৱা আগতে কেতিয়াও হোৱা নাই। গতিকে তাই এতিয়া ইমান অভিনয় কিয় কৰিছে? সি তাইক ইয়ালৈ আনিছিল শান্তিৰ সন্ধানত, তৰ্ক বা কাজিয়া কৰিবলৈ নহয়। কিন্তু ৰাতিপুৱা সাৰ পাই বিচনাৰ চাদৰখন চালে তাৰ অৱস্থা বেয়া হৈ পৰিল। তেওঁ যি দেখিলে সেয়া বিশ্বাস কৰিব নোৱাৰিল। সি খৰধৰকৈ কোঠাটোৰ পৰা ওলাই আহিল, আৰু ওলাই অহাৰ লগে লগে সি সম্পূৰ্ণ থতমত খালে। সন্মুখত থিয় হৈ থকা ছোৱালীজনী ৰাধা নহয়, আন কোনোবা। তাইৰ বয়স আছিল অতি সৰু, মাত্ৰ 20 বছৰ হ'ব। তাইৰ চুলিখিনি তিতি আছিল। তাই বাৰে বাৰে তাইৰ চকুৰ পৰা আঁতৰি আছিল, আৰু তাই পিন্ধিছিল নাইট চুট। বীৰে তাইৰ ওচৰলৈ গৈ সুধিল, তুমি কোন? ছোৱালীজনীয়ে উত্তৰ দিল, তুমি মোক লগত লৈ আহিছিলা। বীৰ থতমত খালে, ৰাধাক লৈ আহিছিলো। ছোৱালীজনীয়ে উত্তৰ দিলে, ৰাধাই মোক পঠাই দিলে। তাই নিজেও আহিব বিচৰা নাছিল। ছোৱালীজনীৰ চকু কমাই থাকিল। বীৰ বিমোৰত পৰি নিজৰ লগত যুক্তি দিবলৈ চেষ্টা কৰিলে।
সি ভাবি আছিল এইটো সপোন নহয়, সন্মুখত যি আছিল সেয়া আছিল বাস্তৱ। আৰু সত্যটো আছিল যে ছোৱালীজনী আধাতকৈ বেছি ধুনীয়া আছিল। সি বিৰবিৰাই উঠিল। বায়ে তাইলৈ কামৰী ছোৱালী এজনী অহা বুলিও কোৱা নাছিল। সাধাৰণতে এনে ক্ষেত্ৰত তাই বহুত টকা লয়। এতিয়া ছোৱালীজনী চাওক, মই সেই ধৰণৰ ছোৱালী নহয় বুলি তাইৰ কথা শুনি আছিল আৰু লগতে তাই ওপৰৰ পৰা তললৈ চাই আছিল। ৰাতি ঘটনাবোৰ মনত পৰি আছিল। অৱশ্যে তাই মদ খাইছিল, কিন্তু যেতিয়া সি তাইৰ ওপৰত নিজৰ সকলো আৱেগ ঢালি দিছিল, সেই মুহূৰ্তত তেতিয়াও তাৰ চকুৰ সতেজ হৈ পৰিল। বিৰাট মদ খাই কৰে, তেন্তে তুমি তেনেকুৱা ছোৱালী নহয় বুলি কৈছা। তেন্তে পৰিয়ালত কি কৰি আছিলা? আৰু মই তোমাক গাড়ীত ঘৰলৈ লৈ যোৱা সময়ত তুমি কিয় প্ৰতিবাদ কৰা নাছিলা? সাধাৰণতে ছোৱালী এজনীক বলপৰীভাৱে কৰিবলৈ লৈ যোৱা হ'লে তাই চিঞৰি চিঞৰি কাজিয়া কৰে আৰু কান্দি উঠে। কিন্তু তুমি শান্ত হৈ মোৰ লগত বহি গুচি আহিলা। যোৱা নিশাও তুমি একেবাৰে প্ৰতিবাদ কৰা নাছিলা। এতিয়া নকৰিবা, মোৰ সন্মুখত নিৰ্দোষী হোৱাৰ অভিনয় নকৰিবা। বীৰৰ কথা শুনি তাই আতংকিত হৈ পৰিল। তাইৰ চকুৰ পৰা চকুলো ওলাই আহিল। তাই কান্দিবলৈ ধৰিল। বীৰ অলপ আঁতৰি গৈ চোফাত বহিল। তাই ক'লে, প্লিজ মোক বচাওক। মই সঁচা কথা কৈছোঁ, মই বৰ ভয় খাইছোঁ। মই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নাজানিছিল আৰু গোটেই ৰাতি মোৰ লগত যি কৰিলে মোৰ সন্মান ভৰিৰে গছকি পেলালে। এতিয়া তাই সুখেৰে কান্দিব আছিল। তাইৰ অৱস্থা দেখি বীৰ অলপ অস্থিৰ লাগিল। তাই মুখখনে দেখুৱাইছিল যে ছোৱালীজনী কি কল্পনা কৰা ধৰণৰ নহয়। বীৰ নিজেই বিভ্ৰান্ত হৈ পৰিল। এই ছোৱালীজনীৰ লগত কেনেকৈ কথা পাতি সি ধৰি পৰা নাছিল। তাইক কেনেকৈ বুজাব? তেওঁ মৃদুভাৱে সুধিলে, অলপ ইয়ালৈ কেনেকৈ আহিল? ছোৱালীজনীয়ে উত্তৰ দিলে, মই ঘৰৰ পৰা পলাই আহিছিলোঁ। বীৰে সন্মুখৰ পকেটৰ পৰা চিগাৰেট এটা জ্বলাই গভীৰ টানি ক'লে। তাৰ পিছত ক'লে, ঠিক আছে, গতিকে আকৌ একে কাহিনী, ল'ৰাৰ লগত প্ৰেম। তেওঁ তোমাক বিশ্বাসঘাতকতা কৰি এৰি থৈ গ'ল, বা হয়তো টকাৰ বিনিময়ত তোমাক বিশ্বাসত এৰি থৈ গ'ল। এই সকলোবোৰ শুনি ভাগৰি পৰিছোঁ। বতাহত ধোঁৱা উৰুৱাই সি তাইৰ ফালে চালে। ছোৱালীজনীয়ে খৰধৰ কৰি দৌৰিলে, নাই, মই কাৰো প্ৰেমত পৰা নাছিলোঁ। খুৰাৰ লগত থাকিছিলোঁ। মা-দেউতাৰ মৃত্যু হৈছিল। খুৰাই মোক বুঢ়া মানুহৰ লগত বিয়া কৰাব বিচাৰিছিল, কিন্তু মই ইতিমধ্যে বিয়া হৈছোঁ। বীৰ থতমত খালে। সি আকৌ তাইৰ ফালে মনোযোগেৰে চাই ক'লে, আপুনি ইতিমধ্যে বিয়া হৈছে? বিশ্বাস কৰিব পৰা নাই। ছোৱালীজনীয়ে ক'লে, মই তোমাক কৈছোঁ মই বিয়া হৈছোঁ, তেন্তে তুমি কিয় বিশ্বাস নকৰা? বীৰে চিগাৰেটটো আৰু এটা টানি লৈ সুধিলে, তেন্তে স্বামীৰ লগত কিয় নাই থকা? ছোৱালীজনীয়ে মৃদুভাৱে ক'লে, মোৰ স্বামী ক'ত আছে, কোন হয় নাজানো। মই তেওঁক বিচাৰি চহৰলৈ আহিছিলোঁ, কিন্তু চহৰ পোৱাৰ লগে লগে বাই গাড়ীত খুন্দা মাৰিলোঁ। তাই মোক জোৰ কৰি নিজৰ পৰিয়াললৈ লৈ গ'ল। তাই বৰ বেয়া মহিলা। তাই মোক এটা ঠাইখন বাটবোৰ শিকিবলৈ কৈ আছিল, কিন্তু মই কৰিব নোৱাৰিলোঁ। মোৰ সকলোৰে চকুৰে ভৰি পৰিল। আনকি মই তাইক ক'লোঁ যে মই মোৰ স্বামী বিচাৰি আহিছোঁ, কিন্তু তাই নুশুনে। হয়, ৰাধা ভাল ছোৱালী। দুদিন কান্দি কান্দি ৰাধাৰ কোঠাত লুকাই থাকিলোঁ। তাই ৰৈ গ'ল। তাৰ পিছত তাই ক'লে, যেতিয়া তুমি ৰাধাৰ লগত চুক্তি কৰিছিলা, ৰাধাই কৈছিল এই ল'ৰাটো ভাল, সি তোমাক সহায় কৰিব। মোৰ কাপোৰ পিন্ধি তাৰ লগত যোৱা, কিন্তু তুমি মোৰ কথা একেবাৰে শুনা নাছিলা। তাই মাতটো ভাঙি গ'ল। তুমি মোৰ জীৱনটো ধ্বংস কৰি পেলালা। ভগৱানৰ বাবে মোক তাতে এৰি নিদিবা। এতিয়া তাই হাত ভাঁজ কৰি কান্দি আছিল। ছোৱালীজনী সঁচাকৈ নিৰ্দোষী যেন লাগিল। বীৰে কি কৰিব, কি নকৰিব নাজানিলে। সেই নিশা সি মদ খাইছিল। ৰাধাৰ লগত আছে নে নাই, কোনোবা আছে সেইটো স্পষ্টকৈ বুজিব পৰা নাছিল, কিন্তু সঁচা আছিল যে সি সেই নিশা বৰ শিথিল অনুভৱ কৰিছিল। সেই ছোৱালীজনীক সি ৰাধাতকৈ ভাল পাইছিল, কিন্তু বীৰেও জানিছিল যে বাইৰ লগত মোকাবিলা কৰাটো সহজ নহয়। তাই আছিল অতি ধূৰ্ত আৰু বিপদজনক মহিলা আছিল। এতিয়াও ছোৱালীজনী হাত ভাঁজ কৰি কান্দি কান্দি আছিল। মোক মাত থৈ নাহিব। মই মোৰ ঘৰৰ কাম কৰিম, ঝাৰু দিয়া, ৰন্ধা বঢ়া, ধোৱা, সকলো কাম মই কৰিম। মাত্ৰ মোক ঘূৰাই পঠাব নালাগে। কিবা কাৰণত বীৰৰ তাইৰ প্ৰতি কৰুণা লাগিল। ঠিক তেতিয়া বায়ে মোবাইল ফোনত ফোন কৰিলে, যেন তাই ইতিমধ্যে সকলো গম পাইছিল। তাই ক'লে, আপুনি বোলে তাইৰ আন এগৰাকী ছোৱালীৰ লগত লৈ আহিছিল। প্লিজ তাইক ঘূৰাই আনিব। আচলতে মই তাইৰ বাবে 1 লাখ টকা ল'বলৈ ওলাইছিলোঁ, কাৰণ তাই কুমাৰী। কিন্তু যিহেতু তোমাৰ লগত চুক্তিখন চূড়ান্ত হৈছে, গতিকে মই আৰু বিচৰা নাই। যেন তাই অনুশোচনা কৰি আছে। বীৰে দীঘল উশাহ মাৰি ক'লে, চাওক, মোৰ এই ছোৱালীজনী ভাল লাগে। তাইৰ দাম কওকচোন। মই তাইক কিনিব বিচাৰোঁ। বাই খঙে ক'লে, কিন্তু মই তাইক বিক্ৰী কৰিব নিবিচাৰোঁ। বাই বয়স কিমান?
তাইৰ সন্মুখত তাই সমগ্ৰ যৌৱন আছে, প্লিজ মোৰ ছোৱালীজনীক ঘূৰাই দিব। কিন্তু বীৰ একেই নাছিল। ঠাণ্ডাকৈ উত্তৰ দিলে সেই ছোৱালীজনী নিজেই মোক কৈছিল যে তাই মোৰ গাড়ী খুন্দা মাৰিছে। ইচ্ছা কৰিলে পুলিচক সকলো কথা ক'ব পাৰিব আৰু তাই নিজেও তোমাৰ লগত থাকিবলৈ মন নকৰে। এই ক্ষেত্ৰত আপোনাৰ বিৰুদ্ধে গোচৰ হ'ব পাৰে। বীৰৰ কথা শুনি বাই থমকি গ'ল। তাই ভয় খাইছিল। তাই ক'লে, নাই প্লিজ মোৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰিবা। এইটো কৰক, সেই ছোৱালীজনীক আপোনাৰ লগত ৰাখিব দিয়ক। যিয়ে নহওক তাই মোৰ কোনো কাম নাই। তাই অহাৰ পৰাই মোক পাগল কৰি পেলাইছে। তাই সকলো সময়তে কান্দিছে। তাই বেশ্যালয় পৰিৱেশটো নষ্ট কৰি পেলাইছে। হাঁহি হাঁহি বীৰে ফোনটো বিচ্ছিন্ন কৰিলে। তাৰপিছত ছোৱালীজনীক সুধিলে, আপুনি কি কৰে? তাই ক'লে, মই সকলো জানো ছাৰ। মই বাচন বৰ্তন ধুওঁ, মই ৰান্ধোঁ, আনকি ঝাৰু মাৰি ঘৰ মচিব পাৰোঁ। বীৰে ক'লে, চোৱা, দাসী এগৰাকীয়ে ঝাৰু মাৰি ঘৰ মচিব আহে, কিন্তু তাই ভালকৈ ৰান্ধিব নোৱাৰে। তুমি ৰান্ধিবা। তাই মাত দিলে, ঠিক আছে ছাৰ, আপুনি কোৱাৰ দৰে। মাত্ৰ এটা কওক, মোৰ স্বামীক বিচাৰি পাবনে? বীৰে ক'লে, অলপ আচৰিত হ'লো। ঠিক আছে, তাইৰ নামটো কোৱা। তাই মৃদুভাৱে হাঁহি ক'লে দিলে, নাই, মই তাইৰ নাম নাজানো। বহু বছৰ আগতে তাইৰ লগত বিয়া হৈছিল। মই তাইক দেখাও নাই, তাৰ নামো নাজানো। আনকি মই তাইৰ ঠিকনা, তাইৰ গাঁও অঞ্চলো নাজানো। মই কেতিয়াও ছবি এখনো দেখা নাই। তাইৰ চেহেৰা কেনেকুৱা মই নাজানো। বীৰ থতমত খালে। ছোৱালীজনী নিৰ্দোষিতা তেওঁৰ দুখ লাগিল। আপুনি কাৰ লগত বিয়া হৈছিল নাজানে, নাম নাই, মুখ নাই, ঠিকনা নাই, একো নাজানে, আৰু চহৰলৈ আহিছিলে তেওঁক বিচাৰি। এই কথা শুনি আকৌ ছোৱালীজনী চকুত চকুলো ওলাই আহিল। মই তোমাক কৈছিলো, মোৰ খুৰাই মোক জোৰ কৰি বুঢ়া এটাৰ লগত বিয়া দিবলৈ লৈছিল। মই কি কৰিব পাৰিলোহেঁতেন? মই পলাই যাবলৈ বাধ্য হ'লো। বীৰে বিৰক্ত হৈ ক'লে, আপুনি পলাই যোৱাৰ আগতে মোক আপোনাৰ স্বামীৰ নাম ঠিকনা সুধিব লাগিছিল। এতিয়া আপুনি নিজেও চিনি পোৱা নাই মানুহ এজনক, মই কেনেকৈ বিচাৰি পাম? বাৰু এতিয়া আহা ৰান্ধক। বুলি কৈ সি উঠি নিজৰ কোঠালৈ গ'ল। গা ধুই সাজু হৈ অফিচলৈ ওলাল। সেই নিশা যে বীৰ ঘূৰি আহি ফ্ৰেছ হৈ টেবুলত বহি ছোৱালীজনী বিৰিয়ানী পৰিৱেশন কৰিছিল, বীৰৰ আনন্দত উৎফুল্লিত হৈ পৰিল। মুখত দিয়াৰ লগে লগে তাই প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলে। বীৰে ক'লে, তোমাৰ হাতত যাদু আছে। তাই বৰ সুখী হৈ পৰিল। হাঁহি হাঁহি তাই ক'লে, এইটো একো নহয়, মই ইয়াতকৈ ভাল ভাল বস্তু বনাব জানো। বীৰে ক'লে, তেন্তে প্ৰতিদিনে এনেকৈ ৰান্ধিব লাগিব। তাই ক'লে, ঠিক আছে, কিন্তু বীৰে সুধিলে, কি হ'ল? তাই ক'লে, তুমি মোক অলপ দৰমহা দিব লাগে। এই কথা শুনি সি ৰৈ গ'ল। আচৰিত হৈ সুধিলে, আপোনাক টকাৰ প্ৰয়োজন কিয়? তাই ক'লে, মই হাঁচি থম। গোটেই জীৱন তোমাৰ লগত থাকিব নোৱাৰো। তুমি মোৰ স্বামী নহয়, ময়ো নিজৰ কথা ভাবিব লাগিব। শুনিছো চহৰত কাম কৰিলে ভাল টকা পোৱা যায়। বীৰে ক'লে, আপুনি ক'ৰ পৰা? সি আকৌ সুধিলে, তোমাৰ গাঁৱৰ নাম কি? এইবাৰ তাই অলপ সময় নিমাত হৈ থাকে। তাৰপিছত তাইক বেলেগ গাঁৱৰ নামটো ক'লে। বীৰে তাইৰ নাম সুধিলে। তাই ক'লে, মোৰ নাম পিংকী। খুৰা-খুৰীয়েকে তাইক বিচাৰি আহিব পাৰে বুলি ভয় খাই তাই নিজৰ প্ৰকৃত নামটো প্ৰকাশ নকৰিলে। ৰাতি আহাৰ খোৱাৰ পিছত বীৰে ক'লে, এইটো ইমান ডাঙৰ ঘৰ, ঘৰৰ ভিতৰত কোঠা এটা হ'বা, কোৱাৰ্টাৰত শুব নালাগে, আৰু কোনোবাই সুধিলে তুমি মোৰ ভণ্টি। এই কথা শুনি তাই সুখী হৈ পৰিল। সন্মুখত এটা ৰুম আছিল, তাই গৈ তাতে শুই পৰিল। পিছদিনা বীৰ অফিচলৈ যাওঁতে তাই ক'লে, শুনা ছাৰ। বীৰে সুধিলে, কি? তাই ক'লে, মোৰ হাতত কোনো কাপোৰ নাই। আপত্তি নাই যদি দৰমহাৰ পৰা এডভান্স দিব বা কাপোৰ কিছু কিনি দিব। মোৰ দৰমহাৰ পৰা কাপোৰখিনি কাটি পাৰিব। বীৰে ক'লে, ঠিক আছে, কামৰ পৰা আহিলে কাপোৰ কেইটামান আনি দিম। সেইদিনা ৰাতি বীৰে কামৰ পৰা উভতি আহোঁতে তাইৰ বাবে কাপোৰ আনি দিলে। তাই মনটো অত্যন্ত আনন্দিত হৈ পৰিল। তাই যিমান নিৰ্দোষী আছিল, সিমান মৰম আছিল। এইবাৰ ইস্ত্ৰি কৰা দাসীয়ে বিৰক্ত হৈছিল। বীৰে ক'লে, প্লিজ মোৰ কাপোৰ ইস্ত্ৰি কৰি মোৰ কোঠাত থৈ দিয়ক, মই গা ধুই ওলাইছোঁ। তাই ক'লে, হয় ছাৰ। কাপোৰ ইস্ত্ৰি কৰি কোঠালৈ উভতি অহাৰ লগে লগে টাৱেল মেৰিয়াই বীৰেও গা ধুবলৈ কোঠাৰ পৰা ওলাই আহিল। টাৱেল পিন্ধি তাক দেখি তাই স্তম্ভিত হৈ পৰিল। তাই খৰধৰকৈ চকু দুটা ঢাকি ক'লে, মই একো দেখা নাপালোঁ। সঁচাকৈ একো দেখা নাপালোঁ। বীৰ নিজেও অলপ আচৰিত হৈ পৰিল। কাপোৰবোৰ লৈ তেওঁ ক'লে, বাহিৰলৈ যোৱা। চকুত হাত থৈ তাই দুইফাল আগবাঢ়ি গ'ল, কিন্তু তাই চকু দুটা ঢাকি থোৱা আছিল, গতিকে তাই পোনে পোনে দুৱাৰ খুন্দা মাৰিল। তাইৰ মূৰটো বিষাই গ'ল, কিন্তু তাই চকু মেলিলে। খৰধৰকৈ দুৱাৰখন খুলি তাই ওলাই গ'ল। পাগল, মূৰ্খ, অন্ধ মহিলা, বীৰে বিৰবিৰাই উঠিল। ওলাই আহোঁতে তাই ব্ৰেকফাষ্ট প্ৰস্তুত কৰি আছিল, কিন্তু তাই বীৰৰ চকুৰ লগত লগ হ'ব পৰা নাছিল। বীৰে মনে মনে ব্ৰেকফাষ্ট খাই অফিচলৈ ৰাওনা হ'ল, কিন্তু অফিচত
সময়ৰ লগে লগে তেওঁৰ বাবে অপেক্ষা কৰি আছিলে বিপদ। তেওঁৰ ছেক্ৰেটাৰীয়ে ক'লে, ছাৰ, আপোনাৰ দেউতাকৰ উকিল আহিছে। বীৰে আচৰিত হৈ সুধিলে, কি আহিছে বিচাৰিছে? কিয় আহিছে? সি ক'লে, মই নাজানো। সি মাত্ৰ ক'লে যে তোমাৰ লগত কথা পাতিব বিচাৰে। বীৰে ক'লে, ঠিক আছে, তাক মোৰ কেবিনলৈ পঠা। সন্মুখৰ চকীখনত উকিলজনে বহাৰ লগে লগে তেওঁৰ কথা ক'বলৈ ধৰিলে। যোৱা 4 মাহত আপুনি বেংকৰ পৰা 25 লাখ টকা উলিয়াইছে। বীৰৰ কপাল কুচাই খং উঠিল। মোক এইটো সুধিবলৈ তুমি কোন? উকিলজনে ক'লে, মই জনাত এই 50 লাখ টকা আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰা হোৱা নাই। খং উঠিল বীৰৰ। তেওঁ ক'লে, মোৰ কামত হস্তক্ষেপ কৰিবলৈ তুমি কোন? উকিলে শান্তভাৱে ক'লে, তোমাৰ দেউতাৰ ইচ্ছা মতে আপুনি ইতিমধ্যে খৰচ কৰাতকৈ বেছি টকা একাউণ্টৰ পৰা উলিয়াব নোৱাৰিব। এই কথা শুনি বীৰে পোনে পোনে বহি সুধিলে, কি মানে? মোৰ দেউতাৰ উইলত কি লিখা আছে? উকিলজনে ক'লে, কেইবছৰমান আগতে তোমাৰ দেউতাই তোমাক বন্ধুৰ ছোৱালীৰ লগত বিয়া কৰাইছিল আৰু তেওঁ বাকী থকা সকলো সম্পত্তি সেই ছোৱালীজনীক উইল কৰি দিছিল। যদিহে তাই আপোনাৰ বেংক চেক কৰে বা চহী নকৰে, তেতিয়ালৈকে আপুনি কোনো অতিৰিক্ত ধন উলিয়াব নোৱাৰিব। এই কথা শুনি বীৰ স্তম্ভিত হৈ পৰিল। আপুনি আন খৰচৰ বাবে টকা পাব নোৱাৰে আৰু আপুনি আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰা ধনখিনি উলিয়াব নোৱাৰে। উকিলৰ কথাবোৰ বীৰৰ মূৰত বোমা বিস্ফোৰণৰ দৰে হৈ পৰিল। এতিয়া সেই ছোৱালীজনী সি ক'ত বিচাৰি পাব? সেই গাঁওখন তেওঁৰ জীৱনত এবাৰহে গৈছিল আৰু এতিয়া তাই কোনো লেখ জোখ নাই। মৃত্যুৰ পিছতো দেউতাকে কিয় ইমান কঠোৰ নিৰ্দেশনা আৰোপ কৰিছিল সি বুজিব পৰা নাছিল। তেওঁৰ মনত পৰিল কেনেকৈ তেওঁ মাত্ৰ কেইবছৰমানৰ বাবে বিলাসী জীৱন যাপন কৰিছিল আৰু সেই মাহ কেইটাত তেওঁ সম্পূৰ্ণ 50 লাখ অপচয় কৰিছিল। এতিয়া তেওঁৰ হাতত টকা বাকী নাছিল, একো বাকী নাথাকিল। গভীৰভাৱে বিচলিত হৈ সি ঘৰলৈ উভতি আহিল। কি কৰিব লাগে সিও বুজিব পৰা নাছিল। ইমানবোৰ চাকৰ বিনিয়োগ কৰিছিল, তেওঁলোকক ক'ৰ পৰা ধন দিব? কাৰণ সকলো উপাৰ্জন কৰি পিনে তেওঁ বেংকৰ একাউণ্ট গৈছিল আৰু সেইজনী ছোৱালী চহীৰ একাউণ্ট লক হৈ পৰিছিল। কেতিয়াও দেখা পোৱা নাছিল ছোৱালীজনী, যাৰ বলপূৰ্বাই পত্নী কৰি লোৱা হৈছিল। ঘৰত উপস্থিত হৈ পিংকীক ক'লে, মোৰ বস্তুবোৰ পেক কৰা, মই ক'ৰবালৈ যাব লাগিব। তাই মনে মনে নিজৰ বস্তুবোৰ গোটাই ল'লে। বীৰ সেইখন গাঁৱতে উপস্থিত হ'ল যদিও বিচাৰি অহা ঘৰটোত তলা বন্ধা হৈছিল। চুবুৰীয়া সুধিলে তেওঁলোক কলৈ গ'ল। চুবুৰীয়া এজনে তেওঁক ক'লে যে ঘৰৰ মালিকজনৰ মৃত্যু হৈছে আৰু তেওঁৰ ছোৱালীজনী আত্মীয়ই আন এখন গাঁৱলৈ লৈ গ'ল। তেতিয়াৰ পৰাই ঘৰটো পৰিত্যক্ত হৈ পৰিছে। ছোৱালীজনী ঘূৰি অহা নাছিল, কাপোৰ বিক্ৰী বা ভাড়াত দিয়া নাছিল। তাইক আৰু কোনেও দেখা নাছিল। এই কথা শুনি বীৰ মূৰটো ঘূৰাব ধৰিলে। এতিয়া তেওঁ কি কৰিব লাগে? সেই ছোৱালীজনীক সি ক'ত বিচাৰি পাব লাগে? যেতিয়া তেওঁ উভতি আহি উকিলজনক এই সকলোবোৰ ক'লে, তেতিয়া উকিলে ক'লে, চাওক, যিমান পাৰে, য'তেই পাৰে, যি পাৰে কৰক, সেই ছোৱালীজনীক বিচাৰি উলিয়াওক, নহ'লে কথাবোৰ বহুত বেয়া হ'ব পাৰে। বীৰে দীঘলকৈ উশাহ লৈ উকিলৰ ফালে চালে। উকিলজনেও একেই উদ্দেশ্যৰ দৃষ্টি তেওঁৰ ফালে চাই গ'ল। বীৰ চাহাব, তুমি মোৰ ফালে কিয় তেনেকৈ চাই আছা? তোমাৰ সেই দুটা মনটো কি চলি আছে? বীৰে গভীৰ উশাহ এৰি ক'লে, চাওক, উকিল চাহাব, মোৰ দেউতা এবছৰ আগতে দেৱসান হ'ল আৰু এই সম্পত্তি কেৱল মোৰ, কাৰণ মই তেওঁৰ একমাত্ৰ ল'ৰা। আৰু মই তোমাক স্পষ্টকৈ কৈছোঁ যে মই মোৰ সেই ছোৱালীজনীক বিচাৰি গৈছিলোঁ, কিন্তু বিচাৰি নাপালোঁ। এতিয়া এই বিশাল পৃথিৱীত মই তাইক ক'ত পাম? মোৰ কথা শুনা, এটা চুক্তি কৰি লওঁ। উকিলজনে শান্তভাৱে শুনিলে। উকিলে কপাল কুচাই ক'লে, আপুনি কি চুক্তি কৰিব বিচাৰে কোৱা? বীৰে ক'লে, মই তোমাক 1 কোটি টকা দিম, মাত্ৰ মোৰ দেউতাৰ উইলখন মোৰ হাতত তুলি দিয়ক আৰু পাহৰি যাওক যে মোৰ দেউতাই কেতিয়াবা উইল কৰিছিল। 1 কোটি টকা সৰু টকা নহয়। ইচ্ছা কৰিলে মই তোমাৰ ল'ৰা-ছোৱালীৰ খৰচো বহন কৰিম। আনকি তোমাৰ ল'ৰা-ছোৱালীবোৰক মোৰ কোম্পানীত ভাল চাকৰি এটাও দিব পাৰিম। বীৰে উকিলজনক নিজৰ কাষলৈ আনিবলৈ চেষ্টা কৰিলে, কিন্তু উকিলে হাত দুখন ওপৰলৈ তুলি ধৰিলে। সি স্পষ্টকৈ ক'লে, মই তোমাৰ দেউতাৰ নিমখ খাইছোঁ, মই তেওঁৰ নিমখ পাহৰিব নোৱাৰোঁ। আৰু যদি তুমি আকৌ তেনেকুৱা কিবা কৰা, তেন্তে তোমাৰ সকলো সম্পত্তি জব্দ কৰি ষ্টকত থৈ দিম। দেউতাৰ ইচ্ছা অনুসৰি মূৰটো ধৰি বীৰে বহি কৰি ছোৱালীজনী বিয়া কৰাইছিল, কিন্তু তেতিয়াও দেখা নাছিল। ঘৰলৈ উভতি আহোঁতে খাদ্য খোৱাত সুগন্ধি তেওঁক আকৌ এবাৰ আদৰি লৈছিল। কিন্তু আজি যেতিয়া ডাইনিং টেবুলখনত চালে, দেখিলে বিৰিয়ানী, মটৰ কাৰী, লেগ পিচ, এইবোৰ দেখি তাইৰ ৰক্তচাপ সলনি হৈ পৰিল। ঠিক তেনেতে পিংকীয়ে হাতত বাতি এটা লৈ ওলাই আহিল। হাঁহি হাঁহি তাই ক'লে, ছাৰ, আপুনি আহি পালেহি। মই তোমাৰ বাবে খাদ্য প্ৰস্তুত কৰি দিছোঁ। সোনকালে ফ্ৰেছ হওক, তাৰ পিছত আমি একেলগে খাম।
কিন্তু বীৰে হঠাৎ খঙেৰে চিঞৰিছিল, এইবোৰ কি? ইমানবোৰ ব্যঞ্জন কিয় বনালা? এইবোৰ কিমান দাম তো জানানে? পাগল হৈ গলা নেকি? মোক কি ৰান্ধিব লাগে বুলি সুধিব পাৰিলাহেঁতেন। পিংকিয়ে ভয় খাইছিল। তাই সুধিলে, কি হৈছে? তুমিয়ে কৈছিলা তোমাক সদায় ভাল ব্যঞ্জন লাগে। তুমি মোক কোৱা নাছিলা? তুমি আজি বেলেগ কিবা বিচাৰিছিলা নেকি? কিন্তু বীৰে একো ক'লে। প্লেটত কেৱল ৰুটি চব্জি থবা, বাকী সকলো চাই সি ক'লে, যোৱা সকলোবোৰ ফ্ৰিজত থৈ দিয়া, কাইলৈ খাম। তাই আচৰিত হ'ল। তাই ভাবি আছিল, কি হৈছে? কোম্পানীৰ ডাঙৰ লোকচান হৈছে নেকি? বীৰ ফ্ৰিজ লৈ উভতি অহা তাই সুধিলে, ছাৰ সকলো ঠিকে আছেনে? তোমাৰ অফিচত কিবা হৈছে নেকি? বীৰে তেওঁৰ ফালে এনেকৈ চালে যে তেওঁ একোটাক যিকোনো মুহূৰ্তত তাই গিলি পেলাব। তাই আতংকিত হৈ গ'ল। নাই নাই, মই একো নহ'লো। নিজেই নাটকৰ এনেকুৱাই ঘটে যেতিয়া ধনী মানুহ হঠাৎ মাটিত পৰি যায়। তেতিয়া তেওঁলোকে প্ৰথমে কৰা কামটো হ'ল তেওঁলোকৰ খাদ্য পানীত বাধা আৰোপ কৰা। ভাবিলে মোৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিব নেকি ছাৰে? অনুগ্ৰহ কৰি মোৰ এনে অন্যায় কৰিব। তোমাৰ বাহিৰে মোৰ পৃথিৱীত কোনো নাই। ঠিক তেনে মোৰ দৰমহা নিদিবা, কিন্তু মোক চাকৰিৰ পৰা বৰ্খাস্ত নকৰিবা। তাই মাথো মনলৈ যি আহিল তাকে কৈ থাকিল। ইতিমধ্যে বিচলিত হৈ পৰা বীৰে খঙত হাত দুখন ভাঁজ কৰি ক'লে, চুপ থাকা। আৰু কিমান ক'ব? মই ইতিমধ্যে মানসিকভাৱে অস্থিৰ হৈ পৰিছোঁ। আৰু তাৰ ওপৰত তোমাৰ ভাষণ বন্ধ কৰি দিয়া। তোমাৰ ৰুমলৈ যোৱা। অকাৰণতে মোক আমনি নকৰিবা। তাই আঙুলি লৈ নিজৰ কোঠাৰ ফালে দৌৰিবলৈ ধৰিলে। যেতিয়া মনলৈ কিবা আহিল আৰু তাই ৰৈ গ'ল। তাইক ৰৈ থকাত সি বীৰে সুধিল, আপুনি এতিয়া কিয় ৰৈ আছে? তাই মৃদুভাৱে ক'লে, মই একো খোৱা নাই। মই এই প্লেটখন লৈ যোৱা বিৰিয়ানী খাওঁ। বীৰে একো কোৱাৰ আগতে তাই ইতিমধ্যে প্লেটবোৰ লৈ নিজৰ কোঠালৈ দুৱাৰখন জোৰেৰে বন্ধ কৰি দিলে। লাহে লাহে বীৰে নিজৰ সকলো চাকৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। ঘৰত থকা অলপ টকাৰে তেওঁলোকৰ দৰমহা দিলে। বিদ্যুৎ বিল লাখ টকা চলি থকা নিজৰ কোঠাৰ বাহিৰে বাকী সকলো কোঠাত লাইট বন্ধ কৰি দিলে। দৰিদ্ৰ পাকঘৰ আৰু পিংকি কোঠা। তাই সাজু হৈ উঠিল। ইতিমধ্যে বীৰে তাইক ওপৰৰ অংশটো দেখুৱাই দিছিল। এতিয়া তলৰ মহলাত কেৱল বীৰ আৰু পিংকি থাকিছিল। আজিকালি বীৰ যথেষ্ট নিস্তব্ধ হৈ গৈছিল। সেইদিনা সন্ধিয়া অফিচৰ পৰা ঘৰলৈ আহি সন্মুখৰ দৃশ্যটো দেখি নিথৰ হৈ পৰিল। পিংকিয়ে বীৰত থকা গছ-গছৰ বাহিৰত অলপ পানী দি আছিল, কিন্তু তাইৰ কাপোৰ সম্পূৰ্ণ তিতি গৈছিল, যেন বীৰৰ ভিতৰত দমন কৰি আৱেগ পুনৰ উত্থান হৈছিল। সি লাহে লাহে ওচৰলৈ তাইৰ কাষত বহি থিয় হ'ল। আগতে তেওঁ সপ্তাহত এবাৰ দুবাৰ বিছলৈ গৈছিল। এজন বা দুজন এগৰাকী ছোৱালীৰ লগত সময় কটোৱা তেওঁৰ বাবে অভ্যাস হৈ পৰিছিল। কিন্তু এতিয়া টকা ইমান টান হৈ পৰিছিল, তেওঁ সকলো পাহৰি গৈছিল। তেতিয়া তেওঁ পিংকি পিছফালে থিয় হ'ল। যেতিয়া তাই পিছফালে কোনোবা যেন অনুভৱ কৰিলে, তাইৰ লগে লগে ঘূৰি আহিল। বীৰক দেখি তাই চক খাই তাইৰ পাতল গামোচাখনেৰে নিজকে ঢাকিবলৈ বিফল চেষ্টা কৰিলে। তাই আতংকিত হৈ সুধিলে, ছাৰ কেতিয়া আহিলা? কিন্তু তাই কঁপি থকা মুহূৰ্তত দেখি বীৰ সেই নিশাটোৰ কথা মনত পৰিল। সি ম্লান মাতেৰে ক'লে, মই এইমাত্ৰ আহি পালোঁ। ইয়াত কি কৰি আছা? তাই ক'লে, একো নাই। তুমি স্নান হোৱাৰ পিছৰে পৰা তোমাৰ গছ-গছনিবোৰ মৰহি গৈছে। তুমি মোক একো কোৱা নাই। তুমি মোৰ স্বামীক বিচৰা নাই। তাৰ ওপৰত তুমি নিজেও দেউলীয়া হৈছা। এতিয়া মোৰ কি হ'ব বুজি পোৱা নাই। নিজৰ মূৰত লাহেকৈ চৰ মাৰি তাই বিৰিবিৰাই আছিল। বীৰে বিৰক্ত হৈ গ'ল। মনে মনে কফি বনাই আনা। বুজিলা, এই সকলোবোৰ কি হৈছে নাজানো। গৈ সি চোফাত বহিল, কিন্তু তাৰ ভিতৰৰ গভীৰতা সি অনুভৱ কৰিলে। কেনেবাকৈ অট্টালিকাটোৰ উভতি যোৱাৰ এক আকাংক্ষা, যেন সেইখনে তেওঁৰ বাস্তৱ জগতখন। সি আকৌ সেই ৰঙীন ঠাইবোৰ হেৰাই যাব বিচাৰিছিল। সৌন্দৰ্য সেই সঞ্জীৱ সমাৱেশবোৰ, য'ত তেওঁ এসময়ত নিজকে ৰজা বুলি গণ্য কৰিছিল। সদায় থকাৰ সেই বন্ধুসকল লাখ লাখ টকাৰে জীৱনটো উপভোগ কৰি আহিছিল। এজনক ফোন কৰি তাৰ অৱস্থাৰ কথা ক'লে আৰু ক'লে, আজি বেচা এখনলৈ যাওঁ, কিন্তু এইবাৰ পাৰ্টিটো আপোনালোকে সকলোৱে আয়োজন কৰিব। গতিকে সকলোৰে অজুহাত দেখুৱালে। কাৰণ বীৰৰ দৰে লাখ লাখ টকা খৰচ কৰাৰ ক্ষমতা কাৰো নাছিল। এতিয়া আকৌ এবাৰ তেওঁৰ মনোযোগ সেই একেজনী ছোৱালী পিংকিৰ ফালে ঘূৰি যাবলৈ ধৰিলে। মনতে বাৰে বাৰে সেই নিশাৰ কথা সোঁৱৰাই আছিল। সেই নিশা যেতিয়া তাই তেওঁৰ কোলাত আছিল, তাই নিজৰ আৱেগ বিলাসী কৰি আছিল। এতিয়া তাইৰ হৃদয়খনে তাইক উজ্জনি দিবলৈ ধৰিলে। এবাৰ তাইৰ লগত আছিল তেন্তে, আৰু এবাৰ নহয় কিয়? তাই এতিয়াও তোমাৰ হাতৰ মুঠিত ইমান ধনী, আৰু সেই নিশাও তাই একো কৰিব নোৱাৰিলে, আৰু তাই কৰিব নোৱাৰিব। এইবোৰ চিন্তা হেৰাই বীৰ
পিংকি ৰান্ধি থকা পাকঘৰলৈ ৰাওনা হ'ল। বীৰৰ চকুত সেই ভোকাটোৰ জিলিকি আৰু ৰঙা পৰা দেখি তাই অলপ অস্থিৰ হৈ পৰিল। তাই দ্বিধাৰ কৰি ক'লে, কিবা লাগে যদি মোক কওক। সন্মুখৰ বেৰখনৰ হাতখন হেলাল দি বীৰে নিসংগতাৰে ক'লে, হয়, তুমি মোৰ লগত থকা সেই ৰাতি কেনেকুৱা আছিল? এই ধুনীয়া মুহূৰ্তবোৰ মোক লৈ যাব পাৰিবানে? তেওঁ নিসংকোচ সকলো কথা কৈছিল। পিংকিৰ বুকু কঁপি উঠিল। তাই ওঠ দুটা কঁপি উঠিল আৰু তাই খঙেৰে ক'লে, লাজ পাব লাগে। আকৌ এনেকুৱা কিবা এটা ক'লে মই এই গৰম হেতাত তোমাৰ জিভাত লগাই দিম। এই কথা শুনি বীৰ খঙত জ্বলি উঠিল। খঙেৰে ক'লে, তুমি জ্ঞানত আছানে? কি আজে বাজে কথা কৈ আছা? মই কোন সেইটো নাজানো। পিংকিয়ে লগে লগে ঘূৰি শৰণি তুলিলে, হয়, মই জানো। তুমি একো নহয়, তুমি মাত্ৰ মোক ভয় খুৱাবলৈ চেষ্টা কৰা। মনত ৰাখিবা, মই তোমাক এৰি গ'লে তোমাৰ ইমান ভাল খাদ্য সময়মতে ৰান্ধিব পৰা মানুহ বিচাৰি নাপাবা। আৰু সেয়ে সঁচা আছিল। অলপ দূৰত থিয় হৈ থাকিল যদিও পিংকিৰ মনটো বা হৃদয়ৰ পৰা আঁতৰি নাযায়। পিংকিয়ে ৰন্ধা বঢ়া কৰি নিজৰ বাবে খাদ্য অলপ তাই ৰুমলৈ গ'ল। দুৱাৰখন বন্ধ কৰি দিলে। আকৌ এবাৰ তাইৰ চকুলো টুকি উঠিল। তাই অতীতৰ কথা মনত পৰিল, যেতিয়া তাই বিয়া হৈছিল, কিন্তু তাই কেতিয়াও নিজৰ স্বামীক চিনি নাপালে। তাই দৰাকো দেখা নাছিল। তাইৰ দেউতাক অসুস্থ আছিল। সেই অৱস্থাতে তাই বিয়াৰ ব্যৱস্থা কৰিছিল। কোনে জানিছিল যে এতিয়া কাৰ লগত বান্ধ খাই আছে। দীঘলকৈ উশাহ ল'লে। তাই সকলো কথা চিন্তা কৰি চকু দুটা মুদি দিলে। ইফালে বীৰ নিজৰ কোঠাত পৰি আছিল, চিগাৰেটৰ পিছত চিগাৰেট খাই। কিন্তু তেওঁ হৃদয় আৰু মনটো সেই ছোৱালীজনীৰ প্ৰতিচ্ছবি পুনৰাবৃত্তি কৰি থাকিল। আবেগেৰে পঞ্চায়ত হৈ সি ৰাতি 1 বজাত পিংকি কোঠা পালেহি। লাহে লাহে দুৱাৰখন খুলি ভিতৰলৈ ভৰি দিল। কোঠাটোৰ ম্লান পোহৰ আছিল। মনে মনে বিচনাত পৰি পিংকিৰ কঁকালত হাতখন ধৰি দিলে। বাহিৰত জোৰেৰে ধুমুহা বজ্ৰপাত। তাই গভীৰ টোপনি আছিল। তাই ভাবিলে সকলোবোৰ সপোন। তাই নিজেই বীৰৰ বুকুত ঠেলি দিলে। তাইৰ স্পৰ্শ বীৰ মাদক হ'ল, যেন সি এই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল। হাত দুখন লৰচৰ কৰিবলৈ ধৰিলে। বীৰে সেই মুহূৰ্তত নিজকে সম্পূৰ্ণৰূপে হেৰুৱাই পিংকি নিজৰ ওচৰলৈ টানি আনিলে। তাই তেতিয়াও ভাবিছিল যে এয়া কেৱল দুঃস্বপ্ন নেকি। কিন্তু যেতিয়া বীৰ গতিবিধি তীব্ৰ হ'ল, তেতিয়া তাই শৰীৰ মজ্জাৰে পিষ চোকা ঢৌ এটা সোমাই গ'ল। চাহলৈ তাই সাৰ পালে। চকু মেলি দিয়াৰ লগে লগে তাইৰ বুকু কঁপি উঠিল। তাই নিজকে লাজ লাগিল। তাই অলপ সময় চকু টিপিয়াই থাকিল, যেন নিৰ্ণয় কৰিবলৈ চেষ্টা কৰি আছে যে যিটো হৈছে বাস্তৱ নে দুঃস্বপ্ন। কিন্তু সেয়া আছিল বাস্তৱ, আৰু মানুহজনৰ স্বাধীনত তাই অসহায় হৈ পৰিল। চিঞৰি চিঞৰি তাই বীৰক সমস্ত শক্তিৰে বিচনাৰ পৰা উঠি অহাৰ লগে লগে তাই এনে লাগিল যে জীৱনটো তাইৰ শৰীৰৰ পৰা ওলাই গৈছে। মজিয়াত মুখ তললৈ পৰি তাই জোৰেৰে কান্দিবলৈ ধৰিলে। তাই কয়, লাজ নাই নেকি? মোক কি কৰি আছিলা? তোমাৰ একেবাৰে লাজ নাছিল। মই তোমাক বিশ্বাস কৰিছিলো আৰু তুমি মোক এইদৰে প্ৰতাৰণা কৰিলা। সেই সময়লৈকে বীৰৰ চেতনা ঘূৰাই পাইছিল। সি সুৰদৰে কান্দি আছিল। সি সম্পূৰ্ণ লাজত পৰি মাটিত বহি পৰিল। মূৰটো ধৰি ক'লে, চাওক, মই কি কৰি আছো বুজি নাপালো। ক্ষমা কৰিবা। অনুগ্ৰহ কৰি এতিয়াই কান্দোন বন্ধ কৰা। ওচৰৰ মানুহে শুনিলে কোনে জানে মানুহে কি ভাবিব। কিন্তু তাই কান্দি কান্দি ক'লে, মই আৰু তোমাৰ লগত থাকিব নিবিচাৰোঁ। তোমাৰ দৰে মানুহ এজনক মই কেনেকৈ বিশ্বাস কৰিছিলো নাজানো। মই গুচি যাম। তাই নিজৰ চুৰিখন টানকৈ মেলি ঘৰৰ পৰা দৌৰি ওলাই আহিবলৈ ধৰিলে। কিন্তু বীৰে তাইক ধৰিলে। সমগ্ৰ কৰি আছিল। তাই নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বীৰে তাইক টানি ভিতৰলৈ ঘূৰাই আনিলে। খঙেৰে ক'লে, চুপ থাকা, একেবাৰে মুখ বন্ধ। সাৱধান, মোৰ লগত এবাৰো সময় কটোৱাৰ পিছত যদি আপুনি এটা শব্দ উচ্চাৰণ কৰে, তেন্তে দ্বিতীয়বাৰ কি পাৰ্থক্য হ'ব? তাই কান্দি ক'লে, মই আগতে কৈছিলো যে মই আন কাৰোবাৰ পত্নী। ছোৱালী এজনীৰ প্ৰতি আপোনাৰ কোনো সন্মান নাই নেকি? আপোনাৰ দৰে পুৰুষে মাত্ৰ এটা উদ্দেশ্যৰ বাবে বিচাৰে, আপোনাৰ বিচনাত আহি আপোনাৰ কামনা পূৰণ কৰা। তাই কান্দি আছিল। বীৰো সেই মুহূৰ্তত বৰ লাজ পাইছিল। খঙেৰে তাইক বিচনাত পেলাই দিলে। তেওঁ ক'লে, মই নিজকে কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰো? মই কেতিয়াও কাৰো ওপৰত ক্ষমা বিচৰা নাই। হয়, মোৰ দোষ নাই। নিজকে নিয়ন্ত্ৰণ কৰা উচিত আছিল। মই বীৰ তোমাৰ ওচৰত ক্ষমা বিচাৰিছো। অনুগ্ৰহ কৰি মোক ক্ষমা কৰিবা। মই প্ৰতিশ্ৰুতি দিছো যে মই আৰু কেতিয়াও তোমাৰ ওচৰলৈ নাযাওঁ। কিন্তু তাই কান্দি কান্দি ক'লে, নাই নাই, মই তোমাক ইমান সহজে ক্ষমা নকৰোঁ। বীৰে ক'লে, বাৰু তেন্তে মোক কেনেকৈ ক্ষমা কৰিবা? সৰু ছোৱালীৰ দৰে তাই সমনীয়া কাঢ়ি আছিল। তাৰপিছত তাই ক'লে, প্ৰথমে মোৰ সন্মুখত কাণত ধৰি 50 বাৰ চেপআপ কৰা। তাই শিশুসুলভ দাবীত বীৰে মাত্ৰ অলপ সময় তাইৰ ফালে চাই থাকিল।
অৱশেষত যেতিয়া তাৰ ভৰি দুখন বিষাই আছে, গতিকে বিচনাত ক্লান্ত হৈ গ'ল। আপুনি যি কৰিলে এতিয়া খং নকৰিবা, কিন্তু তাই চকুৰ পৰা চকুলো মুচি গুৰুত্বসহকাৰে ক'লে, নাই, একেবাৰে নহয়, তুমি মোৰ বৰ বেয়া মানুহ। মই তোমাক ভাল মানুহ বুলি ভাবিছিলোঁ, কিন্তু তুমি মোৰ সন্মান দুবাৰ নষ্ট কৰিলা। তুমি মোৰ দানৱ। এতিয়া তুমি হাত দুখনেৰে কুকুৰাৰ দৰে যোগ্য হবা। কথা শুনি খং উঠিল, ৰঙা হৈ বহি চিঞৰি উঠিল, আপোনাৰ আজে বাজে কথাবোৰ বিশ্বাস কৰাতকৈ তৃতীয়বাৰৰ বাবে একেই কাম কৰি বাংবিং কৰি ৰাখিব পাৰে। তুমি অকাৰণতে মোৰ নাৰ্ভত সোমাই পৰিছা কি? মই এনেকৈ নাচি থাকিম। তাইৰ মাতটো গৌৰৱ আৰু খঙেৰে ভৰি পৰিল, কিন্তু পিছুৱাই যাবলৈ যোৱা নাছিল। তাই বিচনাৰ পৰা উঠি থিয় হ'ল। তাৰ পৰা বীৰে তাক বকাবকি কৰি থিয় হৈ আছিল। তাই তাৰ ফালে আঙুলিয়ে জোৰেৰে ক'লে, তুমি কি ভাবা মই ভয় খাম? শুনিছোঁ ছোৱালীৰ আটাইতকৈ মূল্যৱান সম্পত্তি তাইৰ সন্মান। যি সন্মান হেৰুৱালে সকলো হেৰুৱাই পেলোৱা বুলি গণ্য কৰা হয়, আৰু তুমি মোৰতো দুবাৰ সন্মান নষ্ট কৰিলা। মই আৰু তোমাক ভয় কৰা নাই। তোমাৰ যি মন যায় তাকে কৰা। মই আৰু তোমাৰ লগত মোৰ তল নকৰোঁ। তাইৰ সাহস, তাইৰ নিৰ্ভীক আচৰণে বীৰৰ হৃদয় চুই গ'ল। কিবা কাৰণত সি তাইক ভাল পাবলৈ আৰম্ভ কৰিছিল। তাই সাহসীৰ প্ৰতি আকৰ্ষিত, কিন্তু তথাপিও তাই একো ক'ব পৰা নাছিল। ইমানেই তাইক নিজৰ কোঠাৰ পৰা উলিয়াই দিছিল। পিছদিনা ৰাতিপুৱা ব্ৰেকফাষ্ট বনাবলৈ উঠা নাছিল। বীৰে পাকঘৰলৈ গৈ নিজে ব্ৰেকফাষ্ট বনালে, কেৱল নিজৰ বাবে নহয়, তাইৰ বাবেও। জামৰ সৈতে জ্বলি যোৱা ৰুটি কেইখনমান আনি ক'লে, চাওক, মই এনেকৈয়ে বনালোঁ, কিন্তু পিংকি সমনীয়াই ক'লে, তুমি মোৰ স্বামীক বিচাৰি নোপোৱালৈকে মই তোমাৰ লগত কথা নাপাতিম। এই কথা বীৰৰ বৰ বেয়া লাগিল। বীৰে ক'লে, ঠিক আছে, তোমাৰ স্বামীক বিচাৰি উলিয়াই আনিম, কিন্তু যদি তেওঁ তোমাক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। তাই ক'লে। এই কথা শুনি তাই আকৌ কান্দিল। তেওঁ যদি মোক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে মোৰ ৰুমত আত্মহত্যা কৰিম, আৰু মই মোৰ তেজেৰে বেৰত লিখি দিম যে মোৰ মৃত্যুৰ বাবে একমাত্ৰ দায়ী মোৰ মালিক বীৰ। এই কথা শুনি বীৰে কথা ক'ব নোৱাৰাকৈ মূৰ তল কৰি মনে মনে থিয় হৈ থাকিল। পিছ তিনিদিনত পিংকিয়ে পাকঘৰৰ ফালে যোৱা নাছিল। বীৰ যেতিয়া অফিচৰ পৰা উভতি আহিছিল, তেতিয়া তেওঁ নিজৰ আৰু পিংকিৰ বাবে ৰান্ধিছিল। লাহে লাহে সি বুজিব ধৰিলে যে সি তাইৰ প্ৰেমত পৰিছে, আৰু সেই একেই প্ৰেম পিংকিৰ হৃদয়তো জাগিবলৈ আৰম্ভ কৰিছিল। কিন্তু বিবাহ বাধা সিহঁতৰ মাজত থিয় হৈ আছিল। ওপৰ মহলাৰ পৰা পোৱা ভাড়াৰে ঘৰ চম্ভালি আছিল বীৰে। এদিন সন্ধিয়া বীৰে পিংকিক লৈ ঘৰৰ সা-সামগ্ৰী কোঠা কেইটামান কিনিবলৈ ওলাই গ'ল। ঠিক তেতিয়া পিংকি খুৰাকে সিহঁতক দেখা পালে। গাড়ীৰ পিছে পিছে দৌৰি অহা বীৰ আৰু পিংকি ইতিমধ্যে বেগেৰে গুচি গৈছিল। খুৰাকে পিংকিক চিনি পালে, কিন্তু তাইৰ লগত থকা মানুহজনৰ মুখখন দেখা নাপালে। সিহঁতৰ পিছে পিছে গৈ ঘৰ পালেহি। গাড়ীৰ পৰা নামি ঘৰত সোমোৱাৰ লগে লগে দুৱাৰত জোৰেৰে টোকৰ মাৰিলে। পিংকিয়ে দুৱাৰ খুলি দিছিল। খুৰাকক দেখি তাইৰ মুখখন হেতা হৈ পৰিল। তাই ভিতৰলৈ অহাৰ লগে লগে খুৰাকে খঙেৰে ক'লে, নেহা, ইয়াত কি কৰিছা? ঘৰৰ পৰা পলাই আহিবলৈ লাজ নালাগিল নেকি? এই কথা কৈ সি তাইৰ গালত জোৰেৰে চৰ মাৰিলে। পিংকি পৰি যোৱাৰ আগতে বীৰে তাইক ধৰিলে, আৰু তাৰ পিছত খঙত তাৰ সন্মুখত থিয় হৈ থকা মানুহজনৰ ওপৰত আক্ৰমণ চলালে। বীৰে খুৰাকক দেখাৰ লগে লগে তেওঁ থতমত খালে। পিংকি, খুৰাক আৰু বীৰ দুয়োজনে আচৰিত চাউনি এটাৰ বিনিময় ধৰিলে। তাৰ পিছত অলপ সময় চিন্তা কৰি বীৰে ক'লে, তুমি অভিষেক খুৰা নহয়নে? এই কথা শুনি খুৰা অলপ থতমত খালে। নেহা গিৰিয়েক, যাৰ লগত তাইৰ বিয়া হৈছিল। এই কথা শুনি পিংকিয়ে নে নাপিংকি গোটেই কাষখন তেওঁৰ মূৰত পৰি গৈছিল। বীৰে থতমত খাই সুধিলে, খুৰা, তুমি ক'ত আছা? আৰু এই ছোৱালীজনীৰ লগত তোমাৰ সম্পৰ্ক কি? নেহাই নিজকে পিংকি বুলি পৰিচয় দিছিল। খন্তেক সময়ৰ বাবে বীৰে সুধিলে, নেহা ক'ত আছে? খুৰাই ক'লে, এইজনী নেহা তোমাৰ লগত বিয়া হৈছিল। খং আৰু লাজত নেহাৰ মুখখন ৰঙা হৈ পৰিল। বীৰৰ লগত কটোৱা প্ৰতিটো মুহূৰ্তত তাৰ চকুৰ সন্মুখত জিলিকি উঠিছিল। তেতিয়া তাই বুজি পালে যে বীৰ তাইৰ স্বামী। বীৰৰ আনন্দ কোনো সীমা নাজানিছিল। ইমান দিন সি বিচাৰি থকা ছোৱালীজনী তাইৰ ঘৰৰ উপস্থিত আছিল। খুৰাই ক'লে, এই ছোৱালীজনী মোৰ হাতৰ পৰা গোটাই দিয়া। মই সেই পুৰণি বিয়াৰ বিশ্বাস নকৰোঁ। খুৰাই যিকোনো মূল্যৰ বিনিময়ত নেহাক লৈ যাব বিচাৰিছিল, কিন্তু বীৰে তাইৰ হাতখন ধৰিলে। তেওঁ ক'লে, এইজনী মোৰ পত্নী। তাই সৰু নাছিল, তাই বুদ্ধিমান আছিল, আৰু ভগৱানক ধন্যবাদ যে মই মোৰ পত্নীক কোনো ক্ষতি নোহোৱাকৈ ঘূৰাই পাইছোঁ। আনহাতে প্ৰথম স্বামী জীয়াই থকা সময়ত আন কাৰোবাক বিয়া কৰাবলৈ চেষ্টা কৰাটো অপৰাধ। ইয়াৰ বাবে মই আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰোঁ। খুৰা আতংকিত হৈ পৰিল। সি নেহালৈ এবাৰ চালে, কিন্তু
সি যোৱাৰ পিছত লগে লগে নেহাবি অলপ সময় মনে এজনী সিজনৰ ফালে চাই থাকিল। তাৰ পিছ মুহূৰ্তত নেহাই হাঁহি এটা মাৰি বীৰক সাৱটি ধৰি কান্দি কান্দি উঠিল। তাই ক'লে, মই তোমাৰ পত্নী আছিলোঁ আৰু তুমি মোৰ স্বামী আছিলা। এইটো চিনেমাৰ পৰা পোনে পোনে ওলোৱা দৃশ্যৰ দৰে। তুমি মোক চিনি নাপালা আৰু মই তোমাক চিনি পোৱা নাছিলোঁ। তাইৰ কথা শুনি বীৰে হাঁহিলে। কিবা কাৰণত তাৰ চকু ওলাই আহিল। হয়তো নেহা গভীৰভাৱে ভাল পাইছিল বাবে সি তাইক জোৰেৰে ধৰি ৰাখিলে। তাৰ পাছত তাই কোৱা মিছা কথাটো মনত পৰি ধেমালিতে তাইৰ কঁকালত চিকুট মাৰি ক'লে, মিছা কথা কিয় ক'লা? তুমি মোৰ তোমাৰ নাম পিংকী বুলি কৈছিলা, আনকি গাঁৱৰ নামটো ভুলকৈ কৈছিলা। তোমাক ইমান বেয়া শাস্তি দিবলৈ মন গৈছিল যে তুমি বিচনাৰ পৰা উঠিব নোৱাৰা। সঁচা কথা ক'লে কঠিন হ'লহেঁতেন আৰু মই ইতিমধ্যে চিনি পালোঁ যে তুমি মোৰ পত্নী। আগতে কান্দি থকা নেহা হঠাতে নিমাত হৈ পৰিল। তাইৰ মুখখন গুৰুতৰ হৈ পৰিল। বীৰে সুধিল, এতিয়া কি হ'ল? তাই কপাল কুচাই ক'লে, মই কেতিয়াও কল্পনা কৰা নাছিলোঁ যে মোৰ স্বামী এনেকুৱা হ'ব। তেওঁ বিশ্বাস যাব, মহাৰ লগত মই প্ৰেম হ'ব আৰু কোনে জানে যে আগতে ইয়ালৈ কিমান মহিলা আনিছে। মোৰ স্বাক্ষৰ অবিহনে যদি তোমাৰ দেউতাই উলিয়াই ধন নিষিদ্ধ কৰা নাছিল, তেন্তে তুমি বহু আগতে আমাৰ সকলো ধনৰ শেষ কৰি পেলালাহেঁতেন। এই বুলি কৈ তাইৰ মুখখন লুকুৱাই আকৌ কান্দিবলৈ ধৰিলে। বীৰৰ হৃদয় ডুব গ'ল। তেওঁ সঁচাকৈ ইচ্ছা কৰিছিল যে এমুঠি পানীত ডুব যাব পাৰে। তেওঁ বহু ভাল কৰা বুলি স্বীকাৰ কৰিছিল যদিও এই ছোৱালীজনী যিহেতু জীৱনলৈ আহিছিল, সেয়েহে তেওঁ কেতিয়াও আন ছোৱালীলৈ চোৱা নাছিল। প্ৰেম সঁচাকৈয়ে মানুহক সলনি কৰে আৰু নেহাৰ প্ৰেমে সঁচাকৈয়ে বীৰক সলনি কৰি পেলাইছিল। গভীৰভাৱে উশাহ এৰি তেওঁ ক'লে, মোক ক্ষমা কৰিবা, হয়তো মোক পথ দৰ্শন কৰা আৰু বুজি পোৱা মাক নথকাৰ বাবে মই দুৰ্নীতিগ্ৰস্ত হৈ পৰিছোঁ। আনকি দেউতাই মোক কাৰোবাৰ বুজাবলৈ কৰা প্ৰচেষ্টাকো মই মোৰ শত্ৰু বুলি গণ্য কৰিছিলোঁ। বন্ধু-বান্ধৱীৰ কথা মই সদায় বিশ্বাস কৰি ভাবিলোঁ যে মোৰ বাট দেউতাৰে বাধা, কিন্তু এতিয়া বুজিলোঁ হয়তো তেওঁ কোৱা কথাখিনি ঠিকেই আছিল। মোক ক্ষমা কৰিবা। হাত মেলি সি থিয় হৈ নেহা আগবাঢ়ি গ'ল। বীৰৰ কাগজ পত্ৰত তাই চহী কৰিছিল। ফলত